তো গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আনটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে ছেটাৰডে পিনাকৰ গুৱাহাটী যোৱাৰ কথা আছিলে কিন্তু যোৱা হোৱা নাই পিনাকৰ ফ্ৰেণ্ডৰ মানে দাদাজন ঢুকালে আৰু সি মানে এতিয়া শ্মশানত যাবৰ সেইকাৰণে কেঞ্চেল হ'ল যোৱা আৰু এতিয়া বনাই আছোঁ দুপৰীয়াৰ কাৰণে বন্ধাকবি ভাজি তাৰপিছত বেঙেনা ভাজি আৰু ইফালে টমেটো আৰু মিঠা আলুৰে চব্জি আৰু টক বুলি কয় আৰু সেই বনালোঁ দালি বনোৱা হোৱা নাই আৰু বনাম মানে এইবিলাক আগতে নিৰামিষখিনি বনাই লৈছোঁ সেইটো পিনাকৰ নিৰামিষ আজি তাতে আৰু লাষ্টত বনাম ড্ৰাই ফিছৰ লগত মানে বহুত দিনৰ পৰা মই খাম বুলি কৈ আছিলোঁ দেই তেতিয়া চচৰি বনাম আৰু উৰহিৰে বেঙেনাৰে আলুৰে অকণমান লাও শাকৰ ডাঠাৰো দিছোঁ এইখিনিৰে আৰু এইখিনি মই ভাজি কৰি খাম এইখিনি মানে ভাজি কৰি লাষ্টত আগতে বেঙেনা ভাজি আৰু বন্ধাকবি ভাজি হৈ লওক তাৰপিছত বনাম লাহেকৈ বনাম আৰু পিনাকে মাত্ৰ গৈছেহে আৰু হোটেলটো দেৰি হ'ব আৰু 5টা মানে বাজিব আগতে আৰু গাজি পেলাই মাৰ লগত মায়ে চব্জি কাটি বাচি দিলে আধা মায়ে কাটি বাচি দিলে আধা মই কাটিলোঁ বনাই মেলি লওক আৰু সেইকাৰণে এইফালে খানা ৰেডি কৰিব আছে দাদা আকৌ গৈছে বিয়াত কইনা নিবলৈ আজি আহিব গাড়ী আইতেকলত কাজিয়া কৰি আছে গাখীৰ আনি দিছিলে যে গাখীৰ অকণমান পেলাই দিলে তাই মানে বটললৈ খেলি আছিলে আৰু মানে ভুল নাই বটলৰ মুখটো অকণমান ঢিলা হৈ আছোঁ যে তেনেকুৱা অকণমান পৰিলে আৰু যি নহওক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ সকলোকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আমাৰ ৰুমৰ ব্লেংকেটটো অকণমান ৰ'দত দিছোঁ আৰু এতিয়া অকণমান লৈ যাওঁ ৰুমত ৰ'দ নাই আৰু হওক লাহে এয়া হৈ আছে বন্ধাকবি আৰু টাইম লাগিব আৰু 10 মিনিটমান লাগিব দেই আৰু এই বেঙেনা ভাজি হৈ আছে একেলগতে দুটাকৈ আহি একেলগতে চব্জি বনাই দিম এইফালে ডাঠা বইল হৈ থাকিব মানে লাও শাকৰ ডাঠা বইল হৈ থাকিব ইফালে মাছ চব্জি হৈ থাকিব মাছৰ কাৰণে ড্ৰাই ফিছো মানে শুকান মাছ কাটিব আছে কাটিম আৰু লাহেকৈ আগতে এইখিনি হওক চব্জিখিনি হওক তাৰপিছত ইফালে গৰম মছলা পাউডাৰটো নাই দুটা আছে অকণ পিচিব লাগিব নেকি বন্ধাকবি চব্জি দিবলৈ মানে ভাজি দিবলৈ হওক লাহে হওক আগতে ব্লেংকেট খাই লৈ যাওঁ আৰু ইমান ঠাণ্ডা হৈ যাব গাৰু যিফালে আইতাকৰ লগত কাজিয়া কৰি আছে তাই বা অকলে অকলে নামি যায় গাৰ্গী মানে নাথাকে কোচত অকলে অকলে খোৱা পাৰত গৈ পালে অকলে লাও শাক ভাজি হৈছে অকল নহৰু আৰু শুকান জলকীয়া দিছোঁ দেই আৰু এয়া মাছৰ কাৰণে হৈ আছে পানী দিব পৰা হৈ গৈছে গৰম জলটো কথা ৰাখি Tata. Tata. Lele. Bapi. 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 Pa. 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 Bapi. 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 Hey bapi. Hey. A few moments later. Good evening, সকলোকে বহুত নমস্কাৰ লগ পালোঁ অকণমান চাহ বনাওঁ মাক দিওঁ ময়ো খাওঁ মানে চাহ অকণমান কফি বনাই খাম আৰু পিনাক আহিছে 5টা আগতে আহিছে দেই আহি গা পা ধুই মেলি ভাত পানী খাই শুই আছে মাতিব দিয়া নাই ইমান ফোন আহিছে থাকক মাতিব দিয়া নাই যেতিয়া আৰু ৰাতিও আহোঁতে দেৰি হৈছে 2টামান বাজিছে তাৰ আহোঁতে কাইলৈ অকণমান কাম আছিল যে কামৰ কাৰণে মই ৰ'দ দিব লগা হৈছে গাখীৰ অকণমান গৰম কৰি আছোঁ দেউতা ওলাই গ'ল দোকানত দাদা অহা নাই এতিয়ালৈকে আহোঁতে ৰাতি হ'ব চাগে দাদা 10-11টামান বাজিব চাগে এবাৰ কইনালৈ আহিব ন বনাই খাওঁ প্ৰিয়া আহিছে প্ৰিয়া গ'ল আকৌ আহিব চাগে আকৌ আহিম বুলি কৈছে আৰু আকৌ আহিম ঠিক আছে আহিবা কৈছে আৰু ঘৰত মানে পূজা দিব
তাইৰ ঘৰত কিবা পূজা আছে বুলি কৈছে আৰু কাইলৈ নেকি কেতিয়া পূজা আছে সেয়া আকৌ বজাৰ কৰিব লাগিব বুলি কৈছে তাই অকলে ন তাই আৰু মাহে তো গোটেইখিনি তাই অকলে কৰে বনাই মেলি খাওঁ কেতিয়াবা বনাম বুলি ভাবিছোঁ বনোৱাই হোৱা নাই মই বনাম অকণমান কাম আছিলে মোবাইলতে সেইবোৰ কাম বন কৰি পেলাই আজৰি হ'লোঁ এতিয়া বনাওঁ লাহে লাহে বনাই মেলি মাও ৰৈ আছে এতিয়া চাহ বনাই দিওঁ অকণমান ভাত দি খুৱালোঁ গাড়ী খুৱাই দুপৰীয়া ভালদৰে খোৱা নাই নহয় মই ভাত খাই থাকোঁতে তাই উঠিয়ে গৈছে এঘণ্টা টোপনি দিয়া নাই আজি ভালদৰে এতিয়া খুৱাই লৈছে মাক দিছোঁ আৰু খাবলৈ মা যদি খুৱাই দিয়ে যদি খুৱাই লগালগ ফিটিং কৰি খুৱাই দিম আৰু যদি খুৱাই হ'ব পটককৈ হ'ব আজি কাৰণ দুপৰীয়া টোপনি ঠিকমতে খোৱা নাই ন তাইক খুৱাই থৈ মই ভাত খাবলৈ আহিছিলোঁ আৰু তেতিয়া মানে তাই উঠি গৈছে আধা ঘণ্টাও হোৱা নাই আৰু চেনি অকণমান দিলোঁ অকণমান মিঠা নিদিলে ভাল নালাগে আৰু কফি খালে অকণমান চেনিখিনি অকণমান বেছিকৈ দিওঁ গাখীৰো গৰম হ'বহে গৰম কৰা হয় হ'লেও মানে 2 টাইমকৈ গৰম কৰা হয় আৰু আমাৰ বেছিকৈ পাত লগাইছে খোৱাতে মানে এনেকুৱা পাত খাবই নোখোজে তাই ভালদৰে মুড়ি অকণমান ভিজাই দিছোঁ আৰু বিস্কুট 2টা দিলোঁ দি থৈ আহোঁ এইফালে কিবা উৎপাত লগাই আছে আমাৰ মা দি থৈছোঁ তলত অকণমানে যিখিনি খাইছে সেইখিনি অকণমান বমি কৰি দিলে আৰু ছোৱালীজনী একদম পটককৈ বমি কৰি দিয়ে খাই লওক খালি খাম টিভি চাওঁ কোন কোন কাণতে গুণ গুণ গুণা কিনো জানো মোবাইল চাৰ্জ নাই অকণমান চাৰ্জ দিওঁ আৰু গাইজ গাৰ্গী উঠি গৈছে দেই শোৱালোঁ মায়ে লৈ আছে কোচত আৰু মই ৰাতিৰ কাৰণে বনাই মেলি আজৰি হ'লোঁ অকল ৰুটি বনাইছিলোঁ দেই আৰু যিহেতু এনেই আমি পিনাকো মানে ৰুটি বনালে খাই ভাল পায় আৰু তাৰ কাৰণে ঘি লগত 3টা এক্সট্ৰাকৈ বনালোঁ এয়া হৈছে তাৰ কাৰণে আৰু ইয়াতে হৈছে আমাৰ কাৰণে দেউতা আহিলে কেতিয়াবা আহিলে দেউতাক দি দিওঁ দি মেলি আহি আমি আৰু খাওঁ আৰু দাদা অহা নাই তেওঁলোকে ৰাতিৰ চব্জি বন্ধাকবি চব্জি সেইবোৰে আছে গৰম কৰি অকণমানি আৰু ইয়াতে বেঙেনা ভাজি আছে আৰু আমাৰ কাৰণে এয়া শুকান মাছৰ চব্জি তাৰপিছত মোৰ কাৰণে শাক সেয়া আছে আৰু হৈ যাব গাৰ্গী মানে শুই আহিছিলোঁ উঠি গৈছে আমাক কৈছে অকণমান লৈ থকা ময়ো দেউতাক দি ময়ো খাওঁ খাই মেলি শুম আৰু তাইক লৈ ফোন কৰাব লাগিব যে এতিয়া যদি বিচনাত শুৱাই দিয়ে সাৰ পাই যাব আৰু ধুনীয়াকৈ 9টামান ওলাই গৈছে আৰু ফোন আহি আছে ওলাই গৈছে 9টামান সেই কেতিয়াহে ঠিক নাই তো ফোন কৰিম হ'লেও এবাৰ ফোন কৰি সুধিম আৰু কেতিয়া আহে যদি পটককৈ তেতিয়াহ'লে ৰৈ দিম আৰু যদি দেৰি হৈ থাকিলে খাই দিম আৰু ছোৱালীকো খুৱাব লাগিব যে এইফালে আৰু দুটা মানে আনিছে প্ৰসাদ মানে পায়স প্ৰসাদ আৰু ভাগৱত পাঠ শুনিবলৈ গৈছিল যে খুৰা দি থৈ এয়া পায়স অকণমানি খাইছোঁ ইমান মজা হৈছে তাৰপিছত খাম আৰু তেতিয়া নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে নপঢ়িব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব লাগে বেবি গুড নাইট